এই মুহূৰ্তত দিবলৈ ওলাইছোঁ ইৰাণ ইজৰাইলৰ যুদ্ধৰ বিগ ব্ৰেকিং আপডেট। আমেৰিকাই ইৰাণৰ ওচৰত মাথা নত কৰি যুদ্ধ বিৰতিৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছে। যি আমেৰিকাই কেইদিনমান আগত ডনাল্ড ট্ৰাম্পে এটা নিশাৰ ভিতৰতে এটা সভ্যতা নিশেষ হৈ যাব বুলি কৈছিলে। যি ডনাল্ড ট্ৰাম্পে হৰমুজ জলদ্বীপক উদ্ধাৰ কৰি ট্ৰাম্প জলদ্বীপ নামকৰণ কৰিম বুলি কৈছিলে, সেই ডনাল্ড ট্ৰাম্পে আজি ইৰাণৰ ওচৰত মাথা নত কৰি যুদ্ধ বিৰতিৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছে। যুদ্ধ বিৰতিৰ বাবে আমেৰিকাৰ উপৰাষ্ট্ৰপতি জেডি ভেন্সৰ নেতৃত্বত আমেৰিকাৰ প্ৰতিনিধি দলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক সাক্ষাৎ কৰে আৰু যুদ্ধ বিৰতিৰ আলোচনা আৰম্ভ হয় আৰু ইয়াত ইৰাণৰ দূতে আহি অংশগ্ৰহণ কৰে আৰু ইৰাণৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰা হয়। আমেৰিকাই কাটাৰ আৰু অন্যান্য বৈদেশিক বেংকসমূহত ইৰাণৰ যি সম্পত্তি আছিল সেইবোৰ সম্পত্তিক ফ্ৰিজ কৰিবলৈ নিৰ্দেশ দিছিল, কিন্তু আজি এই আলোচনাত আমেৰিকাই এনেধৰণৰ নিৰ্দেশ কেতিয়াও দিয়া নাছিল বুলি উল্লেখ কৰে। আনফালে লেবাননৰ স্বাস্থ্যমন্ত্ৰীৰ হুমকি ইজৰাইললৈ। ইজৰাইলে লেবাননৰ ওপৰত যি আক্ৰমণ কৰিছিলে, ইয়াৰ ফলত যোৱা বুধবাৰে ৩৫৭ জন মৃতদেহ উদ্ধাৰ কৰিছে আৰু উদ্ধাৰ প্ৰক্ৰিয়া চলি আছে আৰু যদি অধিক মৃতদেহ উদ্ধাৰ কৰা হয় কথা বিষম হ'ব বুলি হুমকি প্ৰদান কৰে ইজৰাইলক লেবাননৰ স্বাস্থ্যমন্ত্ৰীয়ে। আৰু যুদ্ধ বিৰতিৰ সম্পূৰ্ণ আপডেট চাবলৈ ফ'ল' কৰক নিউজ লাইভ আইমা। ধন্যবাদ।